নমস্কাৰ আপোনালোকে চাই আছে অসম 24 এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সোণাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চফ্ৰাইট অঞ্চলত প্ৰশাসনে চলালে এক বৃহৎ উচ্ছেদ অভিযান চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ দখল উচ্ছেদ কৰাৰ উদ্দেশ্যে ৰাজহ বিভাগ আৰক্ষী আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ উপস্থিতিত এই অভিযান ৰূপায়ণ কৰা হয় অভিযানত 65টা পৰিয়ালে বেদখল কৰি থকা চৰকাৰী ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰশাসন উচ্ছেদ অভিযানৰ সময়ত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ দোকান আদি ভাঙি পেলোৱা হয় যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল প্ৰশাসনৰ ভাষ্য অনুসৰি চৰকাৰী ভূমি দখলমুক্ত কৰি জনস্বাৰ্থমূলক উন্নয়নমূলক কাম-কাজৰ বাবে ব্যৱহাৰ কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে লগতে আগন্তুক দিনটো চৰকাৰী ভূমিত অবৈধ দখলৰ বিৰুদ্ধে এনে কঠোৰ অভিযান ব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছে প্ৰশাসনে উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি অঞ্চলটোত কিছু সময়ৰ বাবে চাঞ্চল্যৰ সৃষ্টি হৈছে যদিও আৰক্ষী আৰু প্ৰশাসনৰ তৎপৰতাত পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে ইফালে উচ্ছেদৰ সন্মুখীন হোৱা কিছু লোকে নিজৰ ব্যক্তিগত বক্তব্য দাঙি ধৰে ধন্যবাদ জনাইছোঁ যেহেতু আজি মাহ ধৰি আমাৰ ইয়াত মানে এই দোকান পোহাৰ উচ্ছেদ হোৱাৰ যি বাতৰি প্ৰকাশ হৈছিলে তাৰ ভিতৰতো আপোনালোকৰ দুই এজন ব্যক্তিয়ে হয়তো এইটো গম পায় কিন্তু সম্পূৰ্ণ তথ্য নোপোৱাৰ কাৰণে হয়তো আজি বাতৰি প্ৰকাশ হোৱা নাই কিন্তু আজিৰ তাৰিখত যেতিয়া উচ্ছেদ হৈছে আপোনালোকে আহি পিনে এটা বাতৰি প্ৰকাশ কৰিবলৈ আমাৰ দুখ সুখৰ কথা জানিবলৈ আহিছে তাৰ কাৰণে আপোনালোকক সদৌতিকে আমি ধন্যবাদ জনাইছোঁ দ্বিতীয়তে আমাৰ ইয়াত যিখিনি ভুক্তভোগী পৰিয়াল আছে তেখেতলোকৰ মানে যি অৱস্থা বৰ্তমান সেইসকলৰ অকণমান পৰিয়ালবৰ্গক যদি আপোনালোকে সমবেদনা আগবঢ়ায় তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনালোঁ দ্বিতীয়তে আমাৰ চৰকাৰী বিষয়াসকল তেখেতলোকৰ ক্ষতিপূৰণ বা তেখেতলোকৰ ভৱিষ্যতৰ কিবা এটা ব্যৱস্থা কৰি দিয়াৰ এটা আহ্বান জনালোঁ আৰু সদ্যহতে আমাৰ ইয়াত যিটো আমাৰ মানে প্ৰশাসন বিষয়া আমাৰ চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ যিসকল মানুহে আমাক ৰেলৱে ডিপাৰ্টমেণ্টৰ মানুহে যিসকলে আমাক উচ্ছেদ জাৰি কৰিছে তেখেতলোকে সম্পূৰ্ণৰূপে নিয়াৰিকৈ আৰু নিয়ম অনুযায়ী চবকে উচ্ছেদ কৰক কিন্তু ইয়াত কোনো মাহীমাকৰ ল'ৰা কোনো নিজৰ ল'ৰা তেনেকুৱা এটা মানে যাতে চৰিত্ৰৰ মানে অৱতীৰ্ণ নহয় যাতে ইয়াত কোনো মানে সংঘাত নহয় তেনেধৰণে কামবোৰ কৰক আমি তাত সকলোকে সহযোগিতা আগবঢ়াম কিন্তু আমি যিটো দেখিবলৈ পাইছোঁ বৰ্তমান আমাৰ ছবিয়ে কথা কৈ আছে আপোনালোকে অকণমান নিউজ যদি বাতৰিত প্ৰকাশ কৰে দেখি পাব ইয়াত কাষতে থকা আমাৰ গোটেইখন ৰেলৱেৰ মাজতে কিছুমান ঘৰ নিয়াৰিকৈ বনি আছে তেখেতলোকৰ কি ধৰণে আছে আমাক ৰাজহুৱা কৰক আমাক একো দৰকাৰ নাই নিশ্চয় নহয় বৰ্তমানতো আহিছে উচ্ছেদ হয়তো নকৰিবও পাৰে আমি যি দেখিছোঁ তো গতিকে ঠিকে আছে তেখেতৰ কিবা কাগজ পত্ৰ আছে আৰু কিবা আছে তেখেত আমাৰ চফ্ৰাই ৰাইজক বা আৰু ইয়াত উপযুক্ত ব্যক্তি আছে তেখেতলোকক মানে জাহিৰ কৰক বা আমাৰ 64টা আহিছে পৰিয়াল আমাৰ এইটোতো পূৰ্বপুৰুষৰ পৰা আছে ইয়াতে আমাৰ এই ব্যৱসায় স্থলটো ইয়াৰ পৰাই উৎপত্তি বুলি এইটো এটা ইতিহাস আজি এটা অধ্যায় শেষ হ'বলৈ গৈছে আমাৰ পূৰ্বপুৰুষসকলে ইয়াতে ব্যৱসায় কৰি আজি চফ্ৰাইখন এটা ব্যৱসায় কেন্দ্ৰত ৰূপান্তৰিত কৰিলে চৰকাৰী ভূমি সুৰক্ষিত কৰি আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই অভিযানক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে এই আছিল সোণাৰীৰ চফ্ৰাইত চলা বৃহৎ উচ্ছেদ অভিযানৰ সম্পূৰ্ণ প্ৰতিবেদন